প্ৰিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহ'লে হয়তো আৰু কোনো সম্পৰ্কত বিচ্ছেদ নহ'লে হয়। মাথো সাহসৰহে কথা। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে, যাৰ অন্ত আমি নিজেই থিৰাং কৰোঁ। মই হাজাৰজনক নিবিচাৰোঁ, তুমি কেৱল মোৰ হৈ থাকা। মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা। এই দুনিয়াত পুনৰ জন্ম লোৱাৰ মোৰ কোনো আশা নাই। মোৰ চহৰত সাংঘাতিক নীৰৱতা, ক'ৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল। কাৰোবাক ভাল পোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়। বাধা জ্ঞাত প্ৰতিজ্ঞাত জীৱনৰ মানুহৰ জীৱন যাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাটো মানুহে ৰাস্তা এনেকৈ এৰি দিয়ে। তুমি পাহৰি গ'লেও মই স্মৃতি হৈ তোমাক আমনি কৰিম। তুমি পানী পি পি বাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম। তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে, আৰু বৰষুণক খবৰটো তেওঁৱেই দিলে। প্ৰয়োজনীয়তকৈ বেছি ভাল পোৱা দেখুৱাবলৈ গ'লে মন্দিৰৰ ঘণ্টাটোৰ দৰে হ'ব। সকলোৱে বজাই থৈ উভতি যাব। কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে। তেওঁ যাওঁতে যাওঁতে কৈ গ'ল, মই মাত্ৰ সপোনতহে দেখা দিম। মই ক'লোঁ, প্ৰমিচটো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম। এগৰাকী মাতৃৰ এই গুণবোৰে সন্তানক সফল কৰি তোলে। 1. শিশুৰ সমস্যাবোৰ ভালদৰে শুনি থকা। 2. শিশুক মানসিক চাপ নিদিব। 3. তেওঁলোকৰ সৈতে বন্ধুত্ব গঢ়ক। 4. তেওঁলোকক মাজে সময়ে বজাৰলৈ লৈ যাওক। মোৰ প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো ক্লিক কৰি দিব।